ওচৰত বিশেষকৈ মই মিউনিচিপালিটি বোৰ্ড যিখন আছে তেখেতক সকলক আমাৰ যিমান নতুন বডি আছে চেয়াৰপাৰ্চনৰ পৰা আৰম্ভ কৰি বিভিন্ন ৱাৰ্ড কমিশনাৰ আৰু লগতে ইয়াত যিমান অফিচাৰসকল আছে বিষয়ববীয়াসকল আছে তেখেতসকলৰ লগত লগ কৰিবলৈ আহিছিলোঁ বুজ ল'বলৈ আহিছিলোঁ যে বৰ্তমান কি চলি আছে আৰু অহা দিনবোৰত কি প্ৰপ'জাল আছে বা কি কাম কৰিব পাৰিম কি স্কোপ আছে সেইখিনি কথা আমি আলোচনা কৰিলোঁ আৰু আলোচনাৰ জৰিয়তে এইখিনিয়ে গম পালোঁ যে কেইটামান কাম অলৰেডি চলি আছে আৰু কেইটামান কাম সম্পন্ন হ'বলৈ হ'ব আৰু লগতে ইয়াত গড়েশ্বৰত বহুতখিনি স্কোপ আছে এতিয়া ইয়াং টাউন হয় বহুতখিনি কাম কৰিব লগা আছে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লগা আছে কিন্তু আমি জানো যে অলপ SOPDত যিখিনি আমি ফাণ্ড পাওঁ বা BTC গভৰ্ণমেণ্ট হিচাপত যিখিনি ফাণ্ড পাইছোঁ অলপ সীমিত লিমিটেড সেইখিনি যথেষ্ট নহয় সেইকাৰণে আমি আলোচনা কৰিলোঁ যে আমি ষ্টেটৰ পৰা ডেফিনেটলি যিহেতু আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তাৰ পৰা আমি ডেফিনেটলি আমি অনুৰোধ জনাম আমাৰ মন্ত্ৰী ডাঙৰীয়াক যে তেখেতে যাতে আমাৰ বিশেষকৈ BTRৰ যিমান টাউনছখিনি আছে আৰ্বান লোকেল বডিজ আছে গোটেইখিনিৰ কাৰণে কিবা এটা যাতে পেকেজ দিয়ে আমাক বা সহায় কৰে যেন সেইটো এটা প্ৰথম কথাটো হ'ল আৰু দ্বিতীয় কথাটো হৈছে যে আমি আশা কৰিছোঁ যে এডিশ্যনেল কিবা এটা পেকেজ পাম এমাউণ্ট পাম ফাণ্ড পাম সেইখিনি যাতে আমি ভাল ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে ইয়াত 6 ফাইনেন্স বা 15 ফাইনেন্সৰ পইচা আহিব সেইখিনি যাতে সঠিকভাৱে ইউজ হয় বা ব্যৱহাৰ হয় আৰু প্ৰায়ৰিটি বেচিছত যাতে কামখিনি কৰা হয় কাৰণ লিমিটেড ফাণ্ড থাকিব গোটেইখিনিৰ কিন্তু ইয়াত শুনিলোঁ যে এতিয়া ড্ৰেইনখিনি বহুতখিনি জাগাত নাই অলমষ্ট আমাৰ ওৱান অফ দ্য ৱাৰ্ড কমিশনাৰে জনালে যে প্ৰায় 10 কিলোমিটাৰমান এতিয়া ড্ৰেইনৰ কাম বাকী আছে যদি আমি সম্পূৰ্ণ মানে গোটেই গড়েশ্বৰত যদি কাম কৰিবলৈ যাওঁ বহুতখিনি গলি আছে বা লেন আছে বাইলেন আছে য'ত মানে ৰাস্তাবিলাক এতিয়াও কেঁচা হৈ আছে সেইবিলাক ৰাস্তা বনিব লাগে সেইটোৰ কাৰণে যথেষ্ট ফাণ্ডৰ দৰকাৰ তো সেইখিনিয়ে কথা কোৱা হ'ল বাকী ইনফ্ৰাষ্ট্ৰাকচাৰ এজ এ টাউন অডিটৰিয়াম থাকিব লাগে বা ইনডোৰ ষ্টেডিয়াম থাকিব লাগে আউটডোৰ ষ্টেডিয়াম থাকিব লাগে বা পাৰ্ক থাকিব লাগে তো তেনেকুৱা ধৰণৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত টাউন হিচাপত দৰকাৰ সেইবিলাক ইয়াত নাই সেইবিলাক বনিব লাগিব তো সেইটোৰ কাৰণে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা বিশেষ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে মোৰ লগতো যোৱাকালি পৰহি ডিছকাশ্যন এটা হ'ল আৰু তেখেতে এটা ইনষ্ট্ৰাকশ্যন দিছে যে আমি যিমান BTRৰ ভিতৰত আমাৰ আৰ্বান লোকেল বডি বা টাউনবিলাক আছে গোটেইখিনিক আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাক আছে গোটেইখিনিক এডাৰ স্মাৰ্ট চিটি বা আমি মডেল টাউন হিচাপত আমি এটা প্ৰপ'জাল বনাব লাগিব যিটো আমি অসম বা ভাৰত চৰকাৰক আমি পঠিয়াম আৰু এটা প্ৰপ'জাল পঠিয়াই যাতে সেই আমাৰ স্মাৰ্ট চিটিৰ কাৰণে বা আমাৰ মডেল টাউন আদৰ্শ টাউনৰ কাৰণে যাতে আমি এটা ফাণ্ড যাতে আনিব পাৰোঁ আৰু সেই হিচাপে এটা টাউন হিচাপত যিখিনি লাগতিয়াল আছে যিখিনি দৰকাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ আছে